অলপ পানী দিলোঁ মই, বেছি নহয় অকণমান। চিকেন বনাব ওলাইছোঁ, একদম সাধাৰণভাৱে বনাম চিকেনখিনি, দেখাই আছোঁ ৰ'ব আপোনালোকক। এয়া চিকেন লৈছোঁ, ইয়াতে আধা কিলোৰ অলপ বেছি আছে। এয়া আলু অলপমান বেছিকৈ লৈছোঁ, যিহেতু বৰ্ণিলক আলুৰ জোলে খোৱা হ'ব। আৰু এইফালে গোটেইখিনি মই আদা, নহৰু, পিঁয়াজ, জলকীয়া দিয়া নাই, বাকী গোটেইখিনি ইয়াৰ পেষ্ট বনাই লৈছোঁ। এইফালে মই কেৰাহীখন পাতি দিছোঁ, ইয়াতে তেজপাত, ডালচেনি, ইলাইচি এটা আৰু অকণমান গোটা জিৰা দিছোঁ। গোটেইখিনি মছলা মই ইয়াতে অলপমান ফ্ৰাই কৰি ল'ম, অলপমান ফ্ৰাই কৰি অকণমান ব্ৰাউন হোৱালৈকে অলপমান ফ্ৰাই কৰিছোঁ। গোটেই মাংস, আলু গোটেইখিনি মই একেলগে ইয়াতে ভাজিম। আজি আৰু বেলেগ বেলেগকৈ মই ভজা নাই, সদায়নো আৰু কিমান একেধৰণে খাব, সেইকাৰণে ভাবিছোঁ আজি অলপ বেলেগ ধৰণে খাওঁ। এতিয়া মই ইয়াতে হালধি গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি সকলোখিনি গোটেইখিনি মছলা দি কেনে গোটেইখিনি একেলগে ইয়াতে ভাজি ল'ম মই এতিয়া। গোটেই মছলাখিনিৰ লগত মাংস আৰু লগতে মই একেবাৰে আলু দিম দেই। এতিয়া গোটেইখিনি একেলগে ফ্ৰাই কৰিম। অলপ সৰহকৈ দিছোঁ, যিহেতু সিহঁতক মানে বিশেষকৈ বৰ্ণিলত অকল মাংস তেনেকৈ নিদিওঁ, জোলেৰেই খাম যিহেতু। এটা ষ্টাইলতে সদায় বনাই থকা নাযায়, কেতিয়াবা একেলগে দি, কেতিয়াবা অলপ বেলেগ বেলেগকৈ ভাজি, এনেকৈ অলপ বেলেগ বেলেগ ধৰণে খাবলৈ ভাল লাগে আৰু। মাজে মাজে এনেকৈ লৰাম আৰু অলপ ঢাকনি দি এনেকৈ ৰাখি কিছু সময় অলপ সময় মূৰে মূৰে এনেকৈ লৰাই ইয়াতে নিমখ, অৱশ্যে মছলা দিছোঁৱেই মই তেলত একেবাৰে, ইয়াতে সোৱাদ অনুসৰি নিমখ দিম। বহুত কিন্তু হেৰি নকৰোঁ দেই, একদম সাধাৰণভাৱে আৰু চিম্পুলকৈ বনাইছোঁ। ভাজা লগা হোৱাৰ পিছত ইয়াতে পানী দিম আৰু দি কেনে সেনেকৈ আৰু বনাম আৰু বেলেগ বহুত হেৰি নাই। এতিয়া কিছু সময়ৰ কাৰণে আকৌ ঢাকনি লগাম মই ইয়াতে। এতিয়া প্ৰায় ভাজা হৈ গৈছে, মই পানী দিম ইয়াত অলপ দুবাৰমান পানী দি কেনে অলপ এনেকৈ ভাজিম আকৌ। তাৰপিছত আৰু ফাইনেল শেষে কৰি দিম আৰু বহুত হেৰি কৰি নাথাকোঁ। একদম সাধাৰণভাৱে বনাইছোঁ আৰু বহুত এনেকুৱা মছলা নহয়, যিখিনি ঘৰুৱাভাৱে আমি ব্যৱহাৰ কৰোঁ। ৰেড চিলি বা বহুত একচুৱেলি ৰেড চিলি ব্যৱহাৰ কৰা নাই, ইয়াতে মই কেঁচা জলকীয়াও দিয়া নাই, ইহঁতে নাখায় তেনেকৈ। ইহঁত বুলি নহয় দিয়ক, আমাৰ ডাঙৰ গোটেও খাবলৈ অলপ টানি পায়, গতিকে আৰু হ'ব। এতিয়া অলপমান পানী দিম, অলপ পানী দিলোঁ মই, বেছি নহয় অকণমান দিছোঁ। দি উঠি অলপ সময় এনেকৈ লৰাই আকৌ ঢাকনি মাৰি থৈ দিম। লাষ্ট মই গৰম মছলা দিম, দিয়াৰ পিছত অকণমান লৰালোঁ। এয়া আৰু শেষ আৰু দেই, বনোৱা হৈ গ'ল। কেনে পালে দেখিব, খাবলৈ গোন্ধটো বিৰাট সোৱাদ লগাই আহিছে, মানে একদম যিটো গোন্ধ আহিছে খুব ভাল লাগিছে দেখা পায়, কিন্তু খাবলৈ কেনেকুৱা হৈছে সেইটো খালেহে গম পাম। এয়া ফাইনেল লুক।